কেমেৰাৰ সন্মুখত প্ৰথমবাৰ আহিছোঁ। কেমেৰাৰ সন্মুখত আহিবলৈ লাজ ভয় সংকোচ সকলো লাগে। তথাপিতো ইউটিউব চেনেল আছে যিহেতু কেমেৰাৰ সন্মুখত আহিবই লাগিব এদিন। আৰু মোক সকলোৱে অনুৰোধো কৰি আছিল যে কেমেৰাৰ সন্মুখত আহিবা, কেমেৰাৰ সন্মুখত আহিবা। আৰু চেহেৰাটো ভাল নহয় কাৰণে ওলাবলৈও লাজ লাগে। তথাপি আজি চেষ্টা কৰি চালোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে গাঁৱৰে জীয়ৰী চেনেললৈ। আৰু আজি মই আপোনালোকক দেখাম মই বোৱা কাপোৰবিলাক, মই কি কাপোৰ বৈছোঁ। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোককো অনুৰোধ কৰিছোঁ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এযোৰ কাপোৰ পিন্ধি আছোঁ। এইযোৰ কাপোৰ মই কটা বেছি দিন হোৱা নাই, 2-3 দিন হৈছে। আজি মই পিন্ধিছোঁ। ব্লাউজটো কমপ্লিট হোৱা নাই, চিলোৱা নাই। আপোনালোকক দেখাই দিছোঁ কাপোৰযোৰ। এইযোৰ কাপোৰ ব্লেকত হয়, ক'লা হয়। এইযোৰ কাপোৰ মই 2-3 দিন হৈছে কটা। এইযোৰ গেৰো ডিজাইনৰ হয়। এই গেৰো ফুল বাচিছোঁ মই। আৰু এইখন চাদৰ হয়, চাদৰ আঁচলটো এনেদৰে দিছোঁ ফুল। মই নিজে পিন্ধিবৰ কাৰণেহে বৈছোঁ, কোনো বিজনেছৰ কাৰণে নবওঁ কিন্তু দেই। নিজে মাজে মাজে নিজৰ কাৰণে বৈ থাকোঁ 2-এযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। এইটো গেৰো হয়। এইযোৰ কাপোৰ বওঁতে মোৰ বহুত বেছিয়ে কষ্ট হৈছে ফুলবিলাক বাচোঁতে। এইযোৰ কাপোৰ মোৰ প্ৰথম বোৱা হয়। তাঁতশালত কাপোৰ বব জানো যিহেতু, সেইকাৰণে নিজৰ কাপোৰবিলাক মই নিজেই প্ৰায় বৈ লওঁ। এইযোৰ প্ৰথম বৈছিলোঁ মই। এইযোৰ গেৰুৱা হয়। মই এতিয়ালৈকে 2যোৰ কাপোৰে বৈছোঁ, 2যোৰ গেৰুৱাই হয়। এইটো আঁচলটো হয়। এইযোৰ কাপোৰ বওঁতেও মোৰ বহুত বেছিয়ে কষ্ট হৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এই দহিবিলাকো মই নিজেই বাতিছোঁ ইউটিউবত চাই। আৰু মই মেখেলা চাদৰ লগতে কি বৈছোঁ আপোনালোকক দেখাম। এয়া গামোচা হয়। এইবিলাক গামোচা মই নিজে বৈছোঁ, নিজৰ প্ৰয়োজনীয়তাৰ কাৰণে বৈছোঁ, দৰকাৰী নিজক। আৰু এইবিলাকো বৈছোঁ। এইটো মুগাৰ সূতা নহয়, এইটো বেলেগ সূতা হয়। মই নিজেই বৈছোঁ। এইবিলাক বৈছোঁ মই নিজেই। আৰু এইখন গামোচা, এইবিলাক দহি আছে এনেদৰে। এইখন ব্যৱহাৰ কৰা হৈছে। এইবিলাক মই বিজনেছৰ কাৰণে নকৰোঁ বাৰু, নিজৰ দৰকাৰী এইবিলাক। কেতিয়াবা গামোচা দৰকাৰ হয় আৰু গিফ্ট কৰিবৰ কাৰণেও লাগে, কাৰণ ঘৰত আলহী আহিলে গামোচা দিবলগীয়া হয়। কিনা গামোচাবিলাক দিবলৈ বেয়া লাগে, সেইকাৰণে নিজেই বওঁ। আৰু মাহঁতে মোক বহুত সৰুৰ পৰাই তাঁত ববলৈ শিকাইছে। প্ৰায় 8-9ত থকাৰ পৰাই মই তাঁত ববলৈ শিকিছোঁ। এইখন মেখেলা হয় আৰু এইখন হ'ল মেখেলা। এইবিলাক চিংগুলকৈ বোৱা হয়। আৰু এইখনো মেখেলাই হয়। এখন মই জোৰ কাপোৰযোৰৰ লগতে বৈছিলোঁ। সম্পূৰ্ণকৈ খুলি মই দেখাই দিম। আৰু এখন ষ্টল হয়, এইখন ঊলৰ হয়। এইখন ঠাণ্ডা দিনত ল'ব পাৰি। এইখনো মই নিজেই বৈছোঁ। আৰু মোৰ মাহঁতে যিহেতু মোক বহুত সৰুৰ পৰাই তাঁত ববলৈ শিকাইছে, মায়ে তাঁত বব জানে, সেইকাৰণে মোক প্ৰায় 8-9ত থকাৰ পৰাই মই তাঁত ববলৈ শিকিছোঁ। আৰু এতিয়াও মাজে মাজে কেতিয়াবা লগাই থাকোঁ এনেদৰে 2-এখন।
মই গামোচাখনতো এনেদৰে মাজে মাজে বুটা দিছোঁ, এইবিলাক দেখিছেনে? আৰু আগত দহি আছে ইয়াৰ, আৰু দুই চাইডতে আছে ফুল, এখন এফালেও আছে আৰু ইফালেও ফুল আছে। এইবিলাক কিনিব গ'লে বহুত দাম পৰিব, সেইকাৰণে মই নিজে জানো যিহেতু, সেইকাৰণে সময় পালেই গৈ থাকোঁ। আৰু এইখনো মই মেলি পেলাই দেখাই দিছোঁ আপোনালোকক। আৰু এইখন পকোৱা সূতাৰ হয়, বগা গামোচাও যিহেতু প্ৰয়োজনীয়। আৰু এইখনো মই দুটা আগতে ফুল দিয়া নাই, এইফালে এনেদৰে বুটা বাছি দিছোঁ। আপোনালোকৰ মই নিজে হাতেৰে বোৱা কাপোৰবিলাক কেনেকুৱা লাগিল জনাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।